ক'ৰ পৰা আহিছে? হা? ত্ৰিপুৰা আছে। আপোনালোকে ভগৱান হৈছে ঠিকেই আছে, ৰাধা কৃষ্ণই বাৰু ভিক্ষা খোজেনে? হা? ৰাধা কৃষ্ণই ভিক্ষা খোজেনে? ভাল কথা হৈছেনে এইটো? আপোনালোকে ভগৱান হৈছে হওক, ভগৱানৰ নামত ভিক্ষা কিয় খোজে? বেয়া কথা হয়নে নহয়? হা? ৰাধা কৃষ্ণই ভিক্ষা খুজিছিল নেকি? কিয় এইবিলাক কাম কৰে? ওপৰৰ পৰা চব চাই আছে, কিন্তু চব হিচাপ হ'ব সময়ত। হা? বালুৰঘাট। এইটো কালিমাৰ কি ৰূপ হয়? এইটো কালিমাৰ কি ৰূপ হয়? কি ৰূপ হয় এইটো কালিমাৰ? আমাৰ সনাতন ধৰ্মৰ দেৱ দেৱীসকলে বাৰু ভিক্ষা খোজে নেকি? অম্বুবাচী বা আন তেনেকুৱা ধৰ্মীয় উৎসৱত কিছুমান ব্যক্তিয়ে কি কৰে, এই ধৰণে আমাৰ সনাতন ধৰ্মৰ দেৱ দেৱীসকলৰ ৰূপ ধৰে আৰু ভিক্ষা খোজে। আৰু তেওঁলোকক যদি কোনোবাই পইচা নিদিয়ে, তেওঁলোকে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীক মানে ভয় দেখুৱায় যে সেই দেৱ দেৱীগৰাকীয়ে সেই ব্যক্তিসকলৰ কিবা অনিষ্ট কৰিব। আকৌ এই ধৰণে তেওঁলোকে মানে ৰাইজক আশীৰ্বাদো দিয়ে। এতিয়া আপোনালোকে দেখিলে নহয়, এই ব্যক্তিগৰাকীক মই সুধিছিলোঁ যে তেওঁ কালিমাৰ কোনটো স্বৰূপৰ মানে এই ধৰণে বেশভূষা কৰিছে, তেওঁ উত্তৰ দিবই নোৱাৰিলে। আপোনালোকে এই ধৰণে যে ৰাস্তাত দেখা পায় কেতিয়াবা কাৰোবাক ৰাধা কৃষ্ণ হোৱা বা মা কালী হোৱা বা শিৱ বাবা হোৱা, তেওঁলোকক সুধিবচোন কিছুমান কথা যে শিৱ বাবাৰ পুত্ৰ কন্যাৰ নাম কি বা শিৱ বাবাৰ লগত জড়িত তেনেকুৱা কিছুমান কথা সুধিব, তেওঁলোকে উত্তৰে দিব নোৱাৰে। আচলতে এই ব্যক্তিসকলে সনাতন ধৰ্মৰ বিষয়ে একো নাজানে। তেওঁলোকে এটা কথাই জানে যে এই ধৰণে তেওঁলোকে যদি আমাৰ সনাতন ধৰ্মৰ দেৱ দেৱীসকলৰ ৰূপ ধৰে, তেতিয়াহ'লে তেওঁলোকে ভিক্ষা খুজিলে টকা পাব। তেওঁলোকে ভিক্ষা খোজে, তাত আমাৰ একো আপত্তি নাই। কিন্তু সনাতন ধৰ্মৰ দেৱ দেৱীসকলৰ ৰূপ ধৰি কিয়?